নমস্কাৰ গুড মৰ্নিং টু এভৰিৱান পোনপ্ৰথমে সকলোকে মোৰ চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ মই জয়ন্ত মাধৱ শইকীয়াই আপোনালোকৰ আগত বিভিন্ন খা খবৰসমূহ মোৰ চেনেলটোৰ দ্বাৰা আপোনালোকক মই জনাই থাকোঁ তেনে এটা খবৰ লৈ আজি আপোনালোকৰ আগত আন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ সেইটো হৈছে 2023 বৰ্ষত আমাৰ চৰকাৰী বন্ধসমূহ কি আছে আজি তাক জনাবলৈ লৈছোঁ এই ভিডিঅ'টোৰ দ্বাৰা আহকচোন আমি 2023 বৰ্ষত কি বন্ধ আছে চৰকাৰী কি বন্ধ আছে তাক চাই লওঁ এতিয়া বহুত দীঘলীয়া নকওঁ ভিডিঅ'টো খুব কম সময়ৰ ভিতৰতে আপোনালোকৰ আগত বন্ধসমূহ জনাব বিচাৰিছোঁ 15 জানুৱাৰী 2023 30 পুহ সানডে মাঘ বিহু টুচু পূজা দুদিন লগাই দিছে মাঘ বিহু এণ্ড টুচু পূজা 16 জানুৱাৰী 1 মাঘ মানডে এই দুইটা মিলাই মাঘ বিহু এণ্ড টুচু পূজা দুইটা মিলাই 23 জানুৱাৰী 8 মাঘ মানডে নেতাজীজ বাৰ্থডে বন্ধ 24 জানুৱাৰী আছে 9 মাঘ টিউজডে গঠৰ বাথৌ চান অৰ্থাৎ বাথৌ পূজা 26 জানুৱাৰী আমিতো জানোৱেই 11 মাঘ থাৰ্সডে ৰিপাব্লিক ডে 31 জানুৱাৰী 16 মাঘ টিউজডে মেডামেফি 5 ফেব্ৰুৱাৰীত আছে 21 মাঘ সানডে বীৰ চিলাৰায় দিৱস 7 মাৰ্চ 22 ফাগুন টিউজডে দৌল যাত্ৰা 7 এপ্ৰিল 23 চ'ত ফ্ৰাইডে গুড ফ্ৰাইডে আছে তাৰপিছত 14 15 16 অৰ্থাৎ 30 চ'ত 1 বহাগ 2 বহাগ এইটা হৈছে ফ্ৰাইডে স্যাটাৰডে সানডে বহাগ বিহু বন্ধ 20 এপ্ৰিল 6 বহাগ থাৰ্সডে তিথি অফ দামোদৰ দেৱ এই 4 দিন মিলাই একেলগে বন্ধ আছে 21 এপ্ৰিল 7 বহাগ ফ্ৰাইডে সতী সাধনী দিৱস 22 এপ্ৰিল 8 বহাগ ঈদ উল ফিতৰ 1 মে 17 বহাগ মানডে মে দিৱস 5 মে 21 বহাগ ফ্ৰাইডে বুদ্ধ পূৰ্ণিমা বন্ধ 5 জুন 21 জেঠ মানডে জন্মোৎসৱ অফ শ্ৰী শ্ৰী মাধৱদেৱ 29 জুন 13 আহাৰ থাৰ্সডে ঈদ উল জুহা 15 আগষ্ট আমিতো জানোৱেই 29 শাওন টিউজডে ইণ্ডিপেণ্ডেন্স ডে 18 আগষ্ট 32 শাওন ফ্ৰাইডে তিথি অফ শ্ৰীমন্ত শংকৰদেৱ 27 আগষ্ট 9 ভাদ সানডে কৰম পূজা 4 ছেপ্টেম্বৰ 17 ভাদ মানডে তিৰুভাৱ তিথি মহাদেৱ তিৰুভাৱ তিথি অফ মাধৱদেৱ 6 ছেপ্টেম্বৰ 19 ভাদ ৱেডনেছডে জন্মাষ্টমী 25 ছেপ্টেম্বৰ 7 আহিন মানডে জন্মোৎসৱ অফ শ্ৰীমন্ত শংকৰদেৱ 2 অক্টোবৰ আমি জানোৱেই 14 আহিন মানডে বাৰ্থডে অফ মহাত্মা গান্ধী 18 অক্টোবৰ 30 আহিন ৱেডনেছডে কাতি বিহু তাৰপাছত আছে 21 22 23 24 অক্টোবৰ 3 4 5 6 কাতি স্যাটাৰডে সানডে মানডে টিউজডে দুৰ্গা পূজা এণ্ড বিজয়া দশমী 4 দিন বন্ধ 12 নৱেম্বৰ 25 কাতি সানডে কালী পূজা এণ্ড দেৱালী তাৰপিছত 15 নৱেম্বৰ 28 কাতি ৱেডনেছডে ভাতৃ তিথিয়া
19 নৱেম্বৰ 2 আঘোণ ছানডে ছট পূজা। 24 নৱেম্বৰ 7 আঘোণ ফ্ৰাইডে লাচিত দিৱস। 27 নৱেম্বৰ 10 আঘোণ মানডে গুৰু নানক বাৰ্ডে। 2 ডিচেম্বৰ 15 আঘোণ ছাটাৰডে অসম দিৱস। 25 ডিচেম্বৰ 8 পুহ মানডে খ্ৰীষ্টমাছ ডে। এতিয়া ইয়াত দিছে the governor of Assam is pleased to declare the half holiday of the office of the under the government of Assam and all revenue of the magisterial courts in Assam on the following days during the year 2023. এটা হাফ হলিডে কোন কোন দিনত হ'ব? 29 জুলাই 12 শাওন ছাটাৰডে মহৰম, এটা হাফ হলিডে। 28 অক্টোবৰ 10 কাতি ছাটাৰডে লক্ষী পূজা, এইকেইটা হাফ হলিডে হ'ব। এতিয়া পোনপ্ৰথমবাৰৰ বাবে যদি আপোনালোকে মোৰ চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।